আহি সোণাপুৰ পালোঁ। সোণাপুৰৰ পৰা জাগিৰোডলৈকে মোটামুটি 30 কিলোমিটাৰ হয়। 30 কিলোমিটাৰ দূৰত্ব বেছি দূৰ নাই আৰু। তো আহক যাওঁ বিহু চাবলৈ। মই আহি পাওঁ মানে মোটামুটি বিহু ষ্টাৰ্টেই হৈ গ'ল। চ' আমাৰ এই গাঁৱৰে গাভৰু আৰু বোৱাৰীৰ জেং বিহুৰ বলক চাওঁ বিহুবিলাক কেনেকুৱা হয়। আশা কৰিছোঁ ভালেই হ'ব চাগে মোৰ বোধ হয়। ঠিক আছে, তেওঁ আগবাঢ়ো বিহুলৈকে। শ্ৰদ্ধা ভূপেন্দ্ৰ হাজৰিকাৰ আহি পালোঁ আমি বেলগুৰি বিহু। চ' বেলগুৰি বিহু আমাৰ বিত্ত সম্পাদক দিব্যজ্যোতি ডেকা, তেখেতৰ সৈতে দুআষাৰ কথা পাতিম আমি। দিব্যজ্যোতি ডেকা, বিহুখন পাতোঁতে কিমানখিনি কষ্ট কৰিছে, সেইখিনি কষ্টৰ কথা আমি জানো, বাট আপোনাৰ মুখেদি শুনিবলৈ বিচাৰোঁ। বহুত ঘাট প্ৰতিঘাতৰ মাজত বিহু এখন পাতিবলগীয়া হয়। মানে এইটো কাৰণে আমি বহুত ঘাট প্ৰতিঘাতৰ মাজত বিহু এখন পাতিবলগীয়া হয়। কাৰণ মানে আমি যিটো চৰকাৰী অনুদান, আমি সেই অনুদানটো লৈ আমি বিহু পতা নাই। কাৰণ আমি
যি নিজে পাৰিছোঁ তাৰ মানে হেৰি কৰি মানে বিহুখন পাতিছোঁ। মানে নিজে পকেটৰ পৰা খৰচ কৰিছোঁ বা দুজন আমাক ভাল মানুহে সহায় কৰিছে, এনেকৈ আমি বিহুখন পাতিছোঁ। কাৰণ আমাৰ চৰকাৰে আমাক অনুদান এটা দিয়াৰ কথা আমি লোৱা নাই। আমি সেই অনুদান, কাৰণ আমাৰ নিজৰ যিটো বিহুৰ সেইটো নোহোৱা হৈ যায়। কাৰণ আমি অনুদান লৈ বিহু পাতিবলগীয়া যদি হৈ যায়, আমি নিজৰ পকেটৰ ধনেদি বিহুখন পাতিছোঁ। ধন্যবাদ থাকিল আমাৰ দিব্যজ্যোতি বিত্ত সম্পাদক আমাৰ দিব্যজ্যোতি ডেকালৈকে। গাঁৱৰ ৰাইজে সহায় কৰিছে, লগতে ৰাইজেও সহায় কৰিছে নিশ্চয়। আমি বিহু প্ৰগ্ৰামবিলাক আপোনালোকে চাই আছে, এয়া আমাৰ নাচনি গৈয়ে আছে, মোৰ পিছত নাচনি গৈয়ে আছে। আমি বৰ্তমান আছোঁ উদ্বোধনা জেগাত, খোৱা বোৱা চলি আছে, খোৱা বোৱা চলোৱা জেগাত আছোঁ। ৰাইজে ভিডিঅ'টো চাওক, আমি দয়াং বেলগুৰিত কেনেকৈ বিহু পাতোঁ আৰু দয়াং বেলগুৰিত কেনেকৈ বিহু পাতি আমি কেনেকৈ কি কৰিব পাৰোঁ, নিজৰ হেৰি কৰি ময়ো ইমানটো সহায় কৰিব পৰা নাই যদিও আহিছোঁ, আহি পেলাই লগে ভাগে অলপ হাতে কামে সহায় কৰিছোঁ। যা হওক, চাব আপোনালোকে, এই চেনেলটো চালে গম পাব যেন আমাৰ দয়াং বেলগুৰি বিহুটো কেনেকুৱা হয়। ধন্যবাদ। এই আমাৰ নাচনি দেখিছে, এখেতসকলে নাছিল, আমাৰ গাঁৱৰে হয়, আমাৰ বৌ হয়, দুইজনী বৌৱে হয়, দুইজনী নবৌ হয়। বৌৰ নামটো কৈ দিয়ক বৌ। অঞ্জলি ডেকা আৰু আপোনাৰ বৌ? হিমাশ্ৰী দেৱী। শ্ৰদ্ধা ভূপেন্দ্ৰ হাজৰিকাৰ। পুনৰ সকলোকে থিয় হ'বলৈ অনুৰোধ জনালোঁ। আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰিছোঁ। আকৌ একবাৰ লগ পাম আন এটা ভিডিঅ' লৈ। লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয়